আজি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ জন্মদিন। নিজৰ কৰ্মদক্ষ আৰু একাগ্ৰতাৰে কম দিনৰ ভিতৰতে ৰাইজৰ আপোন হৈ পৰা বিধায়ক বিশ্বজিৎ ফুকনদেৱৰ এই পবিত্ৰ দিনটোত উৰিয়ামঘাটত স্বৰাজ ফিজ গোটৰ সদস্যসকলে পুৱাৰ ভাগত উৰিয়ামঘাট শিৱ মন্দিৰত বন্তি প্ৰজ্বলন কৰি মন্দিৰৰ প্ৰাংগণত বৃক্ষৰোপণ কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি গোটৰ সদস্যসকলে বিধায়কগৰাকীয়ে বিশেষভাৱে সক্ষম লোকৰ মাজত বিতৰণ কৰা হুইল চেয়াৰ বিতৰণ কৰি তেওঁৰ জন্মদিনটো উন্নয়ন দিৱস হিচাপে পালন কৰিছে। অনুষ্ঠানটোত উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন্দ্ৰ বৰবৰুৱা, বড়োকছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, চি ছেক্টৰ কামাণ্ডেণ্ট মুকেশ পিপি, উৰিয়ামঘাট বিজেপি মণ্ডল সভানেত্ৰী নীৰদা বৰা গগৈ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। ইয়াত ঢৌটো লাহে লাহে প্ৰকাণ্ড পুখুৰীটোত ইয়াৰ প্ৰভাৱ পৰি যায়। গতিকে এনেকৈ আমি কিবা এটা কাম কৰিবলৈ আজি আমাৰ ৯৪ নং সৰুপথাৰ সমষ্টিৰ বিধায়ক সন্মানীয় শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ জন্মদিন আৰু সৰ্বপ্ৰথমে মই আমাৰ বিধায়কজনলৈ আজি জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ স্বৰাজ FIC তথা আমাৰ বিজেপি উৰিয়ামঘাট মণ্ডল তৰফৰ পৰা আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। তেখেতৰ জন্মদিনত তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে আমাৰ উৰিয়ামঘাট মণ্ডলত যি আমাৰ বিকাশৰ যাত্ৰা হৈ আছে সেই যাত্ৰা সদায় অব্যাহত থাকিব, তাক আমি কামনা কৰিলোঁ। লগতে আজি স্বৰাজ FICয়ে আমি এই তেখেতৰ যি বিকাশৰ যাত্ৰাত যি উন্নয়ন কৰিছে সেই উন্নয়ন আমি উৰিয়ামঘাট মণ্ডলে আজি উন্নয়ন দিৱস হিচাপে আমি তেখেতৰ জন্মদিনত পালন কৰিবলৈ লৈছোঁ আৰু তেখেতে সদায় এনেকৈ জনসাধাৰণৰ মাজত জনসাধাৰণৰ কাৰণে সদায় কাম কৰি যাওক, তাকে কামনা কৰিলোঁ।